हेलो गाइज गुड इवनिंग मोर এই চন্দনা ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুস্থ থাকক আৰু ভালে ভালে থাকিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব হা। আজি আপোনালোকক এয়া বহুত দিন হ'ল মই চব্জি বজাৰ কৰিব অহা নাই, তাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মুম্বাই মহাৰাষ্ট্ৰৰ জেপি নগৰ ঠাইডোখৰ হৈছে জেপি নগৰ। এয়া চাই থাকক, মই আহিছোঁ আৰু মোৰ মানুহজন আৰু ল'ৰাজন। এয়া চাওক, ইভিনিং টাইমত তাৰমানে এই দোকানো আছে, দোকানতো মানে চব্জি বিকে আৰু মানে এই ৰাস্তাৰ ইয়াতে চাইডে চাইডে বহি মাইকীবিলাকে এই চব্জি বিকে। এয়া আমি ভাল পাওঁ এনেকৈ কিনি খাবৰ কাৰণে চব্জি। মিষ্টাৰ এয়া কল চাই আছে, এয়া চাওক, আৰু মাইকীবোৰে এনেকৈ বহি এয়া চব্জি বিক্ৰী কৰে। চব পায়, শাক পায়, কচু পায়, ভেন্দি, কল, হা চব। এয়া গাইজ মোৰ প্ৰিয় বস্তু পাইছোঁ, চাওক এয়া কচু পাইছোঁ। বহুত দিনৰ মূৰত মানে কচু দেখিছোঁ, আজি ল'মেই মই। এয়া চাওক কচু, কচুবোৰ বহুত সৰু হয়। কচু নেকি কি হয় নাজানো, কচু নহয় জানো লাগে, নহয় কিবা বেলেগ। নলওঁ আৰু যি টি খাই মৰিব লাগিব। কচু বুলি ভাবিলোঁ, কচু নহয়, কাৰণ আমাৰ তাৰে কচু এনেকুৱা নহয়তো। সুধি লওঁ, সুধি মেলি মই খাবলৈ মন যায় ৰ'ব দেখাই আছোঁ। গাইজ খাবলৈ ভয় লাগিছে, কচু হ'ব পাৰে ন, ভয় লাগে। কচু দেখাত কচু যেন লগা নাই, তেতিয়াহ'লে মই নিকিনো, ভয় লাগে আৰু খায়ো পোৱা নাই তেনেকৈ। ভাল লাগে বজাৰখনত আহি। আৰু আগৰ ফালেও থাকে, মই আগৰ ব্লগত দেখাইছোঁ দোকানবোৰ, চাই ল'ব। আগৰ ব্লগবোৰ দেখা পালে আপোনালোকে ধৰিব পাৰিব। দোকানবোৰ মই দেখাইছোঁ, চব্জিৰ দোকান। এই চাইডে চাইডে তাৰমানে মাইকীবিলাকে এনেকুৱা বিকে আৰু। হেল্ল' গাইজ, এয়া চাওক আমি চব্জিৰ দোকানত আহিছোঁ। চব্জিৰ দোকান সকলো পায় ইয়াতে। और क्या चाहिए? बोलो बोलो। कितने का? 20 का। এয়া চব্জিৰ দোকান, এই ভিতৰৰ ফালে পায়। মই আগৰ ব্লগত দেখাইছোঁ, চাব পাৰিব। এই তাত আছে, এয়া তাতো আছে চব্জিৰ বজাৰ, এই দোকান মই দেখাইছোঁ ব্লগত, আগৰ ব্লগটো চাব। আৰু ইয়াতে মাছ বিক্ৰী কৰে মাইকীবিলাকে। হেল্ল' গাইজ, আলুৰ দাম 1 কিলোত হৈছে 30 টকা। অসমত কিমান হয় আপোনালোকে কমেণ্টত জনাব। ইয়াতে 30 টকা হয় 1 কিলোত, কমেণ্টত জনাব হা। हमें 5 किलो 4 किलो 225 का গাইজ ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট এটা দি যাব। আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। গাইজ এনেকুৱা আম দেখিছেনে? এইটো গোল গোল হয়, দেখাত মানে গোল হয়, ঔটেঙাৰ দৰে। ঔটেঙা নহয়, এইটো আম হয়, আম। ইয়াত চাওক, এনেকুৱা আম দেখিছেনে গাইজ কেতিয়াবা? মই প্ৰথম দেখিছোঁ এনেকুৱা আম, গোল, দেখাত গোল হয়। মই কিনিছোঁ। গাইজ আমাৰ চব্জিৰ বজাৰ কৰা হ'ল, এতিয়া আপোনালোকক ঠাইবোৰ দেখুৱাই গৈ থাকিম, চাই থাকক ব্লগটো। আৰু চব্জি কি কি কিনিলোঁ আপোনালোকক শ্বেয়াৰ কৰি আছোঁ, চাই থাকক। হেল্ল' গাইজ, আমি আহিলোঁ, এয়া জেপি নগৰ হয়, এয়া বজাৰত আহিছিলোঁ। জেপি নগৰ নহয়, কি এইটো দিয়ে? অঁ চৰি গাইজ, মই জেপি নগৰ বুলি কোৱা গ'ল, জেপি নগৰ নহয়, বৰিছ নাকা।
বলিঞ্চ নাকা বলিঞ্চ নাকা হয় মই মিষ্টেক হৈ গ'ল কওঁতে অলপ বলিঞ্চ নাকা সেয়া বজাৰ কৰি আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আমাৰ প্লেটটো এইটো হয় আহি পালোঁ হেল্ল' গাইজ আমি গাড়ীৰ পৰা নামিলোঁ মোৰ মিষ্টাৰে আকৌ কিবা এই হেৰিত গ'ল গেলামাল দোকানত কিবা এটা লাগে আনিব গ'ল দোকানত এতিয়া আমি ইয়াত ৰুমলৈ সোমাই আছোঁ গেটখন এইখন এয়া সোমাই আহিয়ে মানে ভাবিক লগ পালোঁ ওচৰতে ইয়াতে বহি আছে সকলোৱে এয়া চাওঁ হাই বোলে হাই গাইজ হাই গাইজ হাই গাইজ বোলে হাই গাইজ হাই হাই গাইজ ও নেপালী হয় नेपाली भाभी और आप ये कौन सा है ये यूपी भाभी है और ये मद्रासी मद्रासी सभी अलग अलग है मैं आसामी सभी अलग अलग है खाई থাকক গাইজ দেখাই আছোঁ হেল্ল' গাইজ আমি আহিলোঁ মোৰ হাজবেণ্ডে সমোচা আনিব গ'ল তেখেতে এয়া ভাবিত বহি আছে ময়ো বহোঁ সিহঁতৰ লগত কিন্তু আজি মোৰ মানে বহুত ফুৰিলোঁ ফুৰি মেলি অহাৰ কাৰণে আজি মই বাহিৰত মানে নবহোঁ হাজবেণ্ডো আছে এয়া আমাৰ এইটো ফ্ল'ৰ এইটো দেখিছে নহয় ছেকেণ্ড ফ্ল'ৰৰ এই খিৰিকীখন দেখাই পায় আমাৰ ৰুমৰ বেডৰুমত এই ল'ৰাই দৌৰি আছে চাওক এই ধান একদম দৌৰি দৌৰি ক'ত গ'ল ল'ৰাই গৈ আছোঁ সি বেলেগৰ ঘৰত যাব ওলাইছে বেলেগৰ ঘৰত গ'ল মানে দেখাত একে হয় হেৰিবিলাক গেটবিলাক সেইকাৰণে সি ভাবিলে আমাৰ ঘৰ বুলি এয়া ধৰিব পৰা নাই একে হয় কালাৰ চালাৰ মানে একে হয় বেলেগৰ গেট খুলি সি সোমাই যাব ওলাইছিল ক'ত যাবা ধৰ হাই গাইজ কোৱা হাই গাইজ বিচাৰি পোৱা নাই সি মানে বেলেগৰ দৰ্জা মানে খুলি পেলাই সোমাব ওলাইছে ইয়া গ'ল এতিয়া সেই চিনি পাইছে গেটখন এয়া সোমাই গ'ল এইখন আমাৰ গেট মানে বাহিৰৰ গেট এখন এতিয়া আমি ওপৰলৈ চিৰিৰ ওপৰলৈ উঠি যাম ছেকেণ্ড ফ্ল'ৰলৈকে আমাৰ ছেকেণ্ড ফ্ল'ৰত হয় ৰুম নম্বৰ হৈছে 203 হেল্ল' গাইজ আমি আহি পালোঁ আমাৰ ঘৰ এয়া এইটো আমাৰ ঘৰ দৰ্জাখন এয়া ছেকেণ্ড ফ্ল'ৰ আহি পালোঁ ভাগৰ লাগিলে অলপ হাই গাইজ আমি আহি পালোঁ ঘৰ আহি পালোঁ আৰু চব্জি বজাৰখন দেখুৱাই আছোঁ চাই থাকক নাই বহুত দীঘলীয়া হৈ যাব ব্লগটো মই নেক্সট ব্লগত দেখাই আছোঁ চব্জিৰ কি আমি কিনিলোঁ সেইটো আপোনালোকে নেক্সট ব্লগত চাই থাকক বাই বাই